আহিছে ও আহিছে হেমন্ত কুমাৰ ডেকা আহিছে আহিছে ও আহিছে হেমন্ত কুমাৰ ডেকা আহিছে জাগিছে ও জাগিছে ৰাইজ আজি জাগিছে জাগিছে ও জাগিছে ৰাইজ আজি জাগিছে দলে বলে পদুম ফুলত ভূত দিব ওলাইছে আহিছে ও আহিছে হেমন্ত কুমাৰ ডেকা আহিছে টেঙাবাৰী ৰূপত সজাব সম্প্ৰীতিৰ এনাজৰীৰে ৰাইজকে বান্ধিব মোৰ নৈ টেঙাবাৰী ৰূপত সজাব সম্প্ৰীতিৰ এনাজৰীৰে ৰাইজকে বান্ধিব গাঁৱে গাঁৱে উন্নয়নৰ ঢল বোৱাই আনিব আহিছে ও আহিছে হেমন্ত কুমাৰ ডেকা আহিছে বিজেপি মিত্ৰজোঁট কোনে পাৰে ৰুধিব অসমৰ আকাশত বিজয় ধ্বজা উৰিব বিজেপি মিত্ৰজোঁট কোনে পাৰে ৰুধিব অসমৰ আকাশত বিজয় ধ্বজা উৰিব হেমন্ত কুমাৰ ডেকা এইবাৰো জিকিব 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 হেমন্ত কুমাৰ ডেকা এইবাৰো জিকিব এটা সাংস্কৃতিক পৰিয়ালত জন্ম লৈ আধ্যাত্মিক পৰিৱেশত ডাঙৰ দীঘল হোৱা এজন যুৱক হেমন্ত কুমাৰ ডেকা হয় সততা নিষ্ঠা আৰু সৰলতাৰ অন্য নাম হেমন্ত কুমাৰ ডেকা 2002 চনত খৰাবাৰী পঞ্চায়তৰ সভাপতি 2007 চনত শিৱাঝাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আকৌ 2013 চনত বিপুল ভোট লাভেৰে ডিপিলা দুনি সমষ্টিৰ পৰা দৰং জিলা পৰিষদৰ সদস্য এইবাৰ দৰং জিলা পৰিষদৰ ঐতিহ্যমণ্ডিত দেওমনৈ টেঙাবাৰী সমষ্টিত NDA সমৰ্থিত বিজেপি দলৰ প্ৰাৰ্থীৰূপে তেওঁৰ চতুৰ্থ পদক্ষেপ আহক দেওমনৈ টেঙাবাৰী জিলা পৰিষদ সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত আমি আটাইয়ে পদুম ফুলৰ ছবিত ভোট দি হেমন্ত কুমাৰ ডেকাক জয়যুক্ত কৰোঁ সমৃদ্ধিশালী অসম নিৰ্মাণৰ বাবে সঠিক দিশত আৰু